चिराङाव हाग्रा फोजोबस्रांनायनि सायाव सांग्रांथि हाबाफारि लादों। चिरां जिल्ला DFO प्रमानन्द फादगिरिनि बानजायनायाव चिरां जिल्ला रुनिकाटा गोजौ आरो गेजेर फरायसालियाव सानसेनि मेहेरगोनां हाबाफारिजों हाग्रा ओनसोलखौ फोजोबस्रांनायनि हेंथायै गुबुन गुबुन फरायसालिनि फरायसाफोरखौ लाफानानै सांग्रांथि हाबाफारि खुंफुंदों। From the Runikata High Secondary School, so of Runikata High Secondary School. चिरां जिल्लानि DFO प्रमानन्द फादगिरि बिथाङा खौरां बिजोंनि गेजेरजों बुङो दि चिरां जिल्ला रुनिकाटा फरेस्ट रेन्जनि माखासे ओनसोलफोराव दैनि आंखाल, आबाद फसल दिहुननायनि जेंना आरो मानसि जुनारनि गेजेराव मोगा-मोगि जानाय जेंनाफोरा नुजाथिदों। बेखौ बिथा खालामनानै बे सांग्रांथि हाबाफारिखौ लानाय जादों। लोगोसे बे ओनसोलनि हाग्रा फोजोबस्रांनायखौ होबथानाय आरो गुबुन गुबुन जायगानिफ्राय आयेन बेरेखायै दंफां दानफायना थाग्रा खुलि बानायनाय आरो न' लुनायखौ होबथानायनि थांखिजों बे हाबाफारिखौ लानाय जादों। उसे जो धुआं निकले प्रेरित तो होती है, जो प्रदूषित हवा को शुद्ध करती है, उन्हें भी तुम लकड़ी के चक्कर में काट देते हो। इस पर विभिन्न जनगोष्ठी जाति जनगोष्ठीर এটা গ্ৰুপ এটা সৃষ্টি হৈছিলে এৱাৰনেছ কেম্পিঙৰ কাৰণে। সেই এৱাৰনেছ কেম্পিংটো আমি যোৱা লকডাউনতে কৰা কথা আছিলে। লকডাউনৰ কাৰণে সক্ষম হোৱাৰ পিছত লকডাউন খোলাৰ পিছত আমি গাঁৱে গাঁৱে বিভিন্ন গাঁৱৰ ভিতৰৰ এৱাৰনেছ কৰা হৈছিলে। আজি কৰিছিলোঁ কি এৱাৰনেছ এই গ্ৰুপটোৱে আমি ৰুনিকাটা অঞ্চলত ৰুনিকাটা হাই ছেকেণ্ডেৰী স্কুলৰ বিভিন্ন ষ্টুডেণ্টখিনিক লৈ পেলাই বিশেষকৈ ষ্টুডেণ্টখিনিৰ মাজত এৱাৰনেছ এটা কৰিবৰ কাৰণে আমি এটা মিটিং কৰা হৈছে। ইয়াৰ এৱাৰনেছৰ এইবাৰ থিমটো হৈছে ডিফৰেষ্টেশ্যন, ষ্টপ ডিফৰেষ্টেশ্যন, প্ৰটেক্ট ফৰেষ্ট। কাৰণ আমাৰ যিটো সমস্যা হৈছে মানে ৱাটাৰ শ্বৰ্টেজ হৈছে, এগ্ৰিকালচাৰ ৰিডাকশ্যন হৈছে, প্ৰডাক্টিভিটি মেন এণ্ড এলিমেণ্ট কনফ্লিক্ট বাঢ়ি গৈছে আৰু বহুত বাহিৰা মানুহে এই শক্তিক দি পেলাই মাটিবোৰ তেওঁলোকৰ দ্বাৰা ভঙাই পেলাই ধনী ধনী মানুহে কিছুমান খেতি কৰিবলৈ আৰম্ভ কৰিছে, যিটো আমাৰ কাৰণে ভাল চিন্তা নহয়। দুখীয়া মানুহ নহয়, এইবোৰ কিছুমান ধনী মানুহ সোমাইছে। সেইকাৰণে এইটো আমি এৱেৰনেছ কৰি পেলাই আমি BTC চৰকাৰ, অসম চৰকাৰৰ লগত গৈ পেলাই যিবোৰে বৰ্তমান বেদখল কৰি আছে সেই মানুহখিনিক আমি বাহিৰলৈ উলিয়াই আনি চৰকাৰী সকলো সুবিধা দিবৰ কাৰণে IOI ঘৰৰ পৰা ধৰি ৱাটাৰ ছাপ্লাইৰ পৰা ধৰি তেওঁলোকৰ IBS ছিষ্টেমৰ পৰা যিখিনি আমি কৰিবৰ কাৰণে চেষ্টা কৰিম। এই জানুৱাৰী মাহৰ পৰা আৰম্ভ এইটো গাঁৱে গাঁৱে যাই কিনে এটা এৱাৰনেছ হ'ব আৰু গোটেই গাঁওবুঢ়া সকলো লৈ পেলাই আমি আজি 2-3 দিনৰ ভিতৰত আৰু এখন ডাঙৰ মিটিং হ'ব, যাতে এই এৱাৰনেছটো আমি একদম গাঁৱত যিবোৰ পঢ়িব নাজানে, অকলম যি বেলেগ ভাষাও বুজি নাপায় এনেকুৱা মানুহৰ মাজত দিবলৈ চেষ্টা কৰিম। ঠিক আছে, বিক্ৰী কৰি আছে, গছ গছনিৰ সংখ্যা কমি আছে। গছ গছনিৰ সংখ্যা যদি কমি যায় এদিন হ'লেও আমি মানে অক্সিজেনৰ মানে বেয়া অক্সিজেনৰ কাৰণে বেয়া মানে তাৰ ফলস্বৰূপে বেয়া পাওঁ। গতিকে গছ গছনি থাকিলে অক্সিজেন আমাৰ দি থাকিব আৰু অক্সিজেনৰ পৰিৱৰ্তে আমি যিবিলাক কাৰ্বন ডাই অক্সাইড এৰিও সেইটো গছ গছনি গ্ৰহণ কৰে আৰু সেই গছ গছনিৰ পৰা যিহেতু অক্সিজেন পাম সেইটো মানে গছ থাকিলে আৰু আমি থাকিম আৰু আমি নিজে জীয়াই থকাৰ কাৰণে গছ গছনিৰ খুব দৰকাৰ। গতিকে গছ গছনিক আমি ৰক্ষা কৰিবলৈ গছ গছনিক আমি ৰুব লাগে। প্ৰত্যেক ছাত্ৰ ছাত্ৰীক আমি আজিৰ প্ৰগ্ৰামৰ জৰিয়তে আমি এইটোৱে কৈছোঁ যে প্ৰত্যেকে ঘৰত কমচে কম এটা দুটা গছ ধাৰে আৰু তাৰ প্ৰতি যাতে যত্ন লয়, যাতে গছ গছনিটোক ডাঙৰ দীঘল কৰা যায়। গতিকে যিমান ডাঙৰ হ'ব সিমানে মানে আমাৰ কাৰণে উপকাৰী হ'ব। গছৰ খুব দৰকাৰী। আৰু লগতে আমি আজিৰ প্ৰগ্ৰামত আৰ্ট কম্পিটিশ্যন দিছোঁ। এই আৰ্ট কম্পিটিশ্যনটো এইটো আৰ্টবিলাক মানে ল'ৰা ছোৱালী আপোনালোকে দেখুৱাব পাৰে। এই যে আমাৰ আৰ্ট ল'ৰা ছোৱালী কৰি আনিছে আৰ্ট কম্পিটিশ্যনৰ মাজতে এইটো মানে আমি গছ গছনিৰ মানে